Hello everyone, মই ডিম্পলে আপোনালোকক মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো। আজি সৰস্বতী পূজা আৰু আমাৰ জুনাকৰ স্কুলৰ এবাৰ প্ৰথম সৰস্বতী পূজা আৰু আমাৰ ঘৰৰ ওচৰটো পাতিছে একেবাৰে ওচৰতে আৰু তালৈ এতিয়া যাম আমি সৰস্বতী পূজালে। তাৰ পিছতে স্কুললৈ যাম আৰু ঘৰটো লোৱাটো অকমান নিয়ম কৰিছো, সেই কাৰণে এতিয়া পায়স অকমান বনাই আছো। এয়া পায়স বনাবলৈ লৈছো, গাখীৰ গৰম কৰিছো। পায়স বনাই হ'ল আৰু ভগৱানৰ ওচৰত পায়স অকমান দি ললো। ঘৰত পায়স দি মেলি আজৰি হলো। এতিয়া ওচৰতে সৰস্বতী পূজা ভাগ পাতিছে, তাৰ পৰা আহোঁগে, চাকি এগছ লগাই থৈ আহোঁগে আৰু ইয়াৰ পিছতে যাম আমি ল'ৰা স্কুললৈ। আপোনালোকক দেখাই থাকিম বাৰু আমি কি কৰিছো আজি সৰস্বতী পূজা দিনটো। এয়া মই আৰু জোনাক এয়া ওচৰতে হৈ থকা সৰস্বতী পূজালৈ আহিছোঁ। সি শুই উঠি মেলি আহিছে, সেইকাৰণে তাৰ মনটো ইমান ভাল নহয়। আৰু আমি যেতিয়া আহিছিলোঁ তেতিয়া মানুহ ইমান নায়েই, কাৰণ আমি একদম ৰাতিপুৱাই আহিছোঁ। ইয়াত আহি আমি ইয়াত ধূপ চাকি লগাই এতিয়া আমি আকৌ ঘৰলৈ যাম। এয়া আমাৰ ঘৰৰ ডেকাৰ এয়া সৰস্বতী পূজা কাপোৰ, এইবাৰ প্ৰথম সৰস্বতী পূজা এয়া উলিয়াই মেলি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ আমাৰ দুইটাকে। সেয়া আমি দুটা ওলাই ৰেডি হ'লোঁ। সিদিনালৈকে নিজে গাভৰুজনী হৈ পেলাই সৰস্বতী পূজালৈ ওলাই গৈছিলোঁ আৰু এতিয়া মাকজনী হৈ লগত ল'ৰা লৈ পেলাই সৰস্বতী পূজালৈ যাবলৈ লৈছোঁ। আৰু সময়বোৰ যে কেনেদৰে পাৰ হৈ যায় নহয় জানো। সেইদিনাখনি আছিলোঁ গাভৰু আৰু এতিয়া আছিলোঁ মা। এয়াই সময় আৰু এনেদৰে সময় পাৰ হৈ গৈ থাকে। আৰু আমি আহি এয়া পালোহি ল'ৰা স্কুলত। আমাৰ এওঁ আহিছে আমাৰ লগত আমাক থ'বৰ কাৰণে। আমি আহি পাওঁতে ইয়াত পূজা হৈ আছে আৰু সকলোৱে ইয়াত ধূপ চাকি লগাই আছে ইয়াতে, আৰু এইফালে মানুহখিনি বহি আছে ধূপ চাকি লগাই, আৰু ময়ো এয়া গৈ ধূপ চাকি লগাই ল'লোঁ। ধূপ চাকি লগাই লগৰ কেইজনীৰ ওচৰতে অকণমান বহিলোঁ আৰু আমাৰ জোনাকো ইমান ধুনীয়াকৈ শান্তশিষ্টকৈ বহি আছে। স্কুলৰ ভিতৰত এনেদৰে বহি থাকে নে নাথাকে নাজানো বাৰু, মোৰ ওচৰত কিন্তু বৰ ধুনীয়াকৈ শান্তশিষ্টকৈ বহি আছিলে সেইদিনাখনি দেই। ইয়াৰ পিছতে আমাক খাবলৈ দিলে চাহ আৰু বুনিয়া, আৰু এইখিনি খালোঁ। আৰু এতিয়া পূজা ভগালে অলপ টাইম আছে, সেইকাৰণে আমি ভাবিলোঁ এতিয়া অকণমান ওলাই যাওঁ। আৰু এয়া আমি ওলাই যাবলৈ আহিলোঁ। আহি পেলাই এয়া স্কুলৰ ওচৰতে এয়া ফটো চটো মাৰিলোঁ সকলোৱে মিলি। তাৰপাছতে আমি এখন ৰেষ্টুৰেণ্টলৈ আহিলোঁ আৰু আগতেই পাতি থৈছিলোঁ সৰস্বতী পূজাত আহিলে ল'ৰা ছোৱালীকেইটাক কিবা এটা খুৱাম সেই বুলি, আৰু সকলোৱে মিলি আমি এয়া চাওমিন খালোঁ। আৰু ইয়াতো কিন্তু ফটো মাৰিবলৈ এৰা নাই দেই। খাই বৈ আজৰি হ'লোঁ আৰু পূজা বুলি তাহাঁতিও আজি পূৰা ফূৰ্তি পাইছে ল'ৰা ছোৱালীকেইটাই, আৰু এনেদৰে খুৱাবলৈ আনাত যে ইমানেই ফূৰ্তি পাইছে নহয়, চবেই মিলি খাইছোঁ যে। আৰু ইয়াৰ পিছত আমি আকৌ এতিয়া যাবলৈ লৈছোঁ স্কুললৈ, কাৰণ সকলোৱে শৰাই দিয়া আছে আৰু শৰাই প্ৰসাদ ল'বৰ কাৰণে সকলো এতিয়া আমি যাম স্কুললৈ। স্কুলত আহি পাই এয়া প্ৰসাদ ল'লোঁ, প্ৰসাদ লৈ এতিয়া আকৌ ঘৰলৈ যামগৈ। আৰু অথনি স্কুলৰ পৰা আহি ভিডিঅ' কৰা নহ'লে, কাৰণ আহি পেলাই লোৱাও ভাগৰ লাগিলে, তাকো কিবা এটা খুৱাই দিলোঁ। তাৰপিছত এতিয়া আকৌ ওচৰতে অথনি যে গৈছিলোঁ সৰস্বতী পূজা, তাত আকৌ নামৰ পাৰ্টি আহিছে, সেই নাম গাই আছে। আমাৰ ল'ৰাক যাবলৈ লাগে, পূৰা উৎপাত কৰিছে। তালৈ যাম এতিয়া, আপোনালোককো দেখাই আছোঁ দেই।
ধুনীয়াকৈ নাম গাইছিল সঁচাকৈ শুনিয়ে থাকিবলৈ মন গৈছিলে আজিকালি যে কি নাম ওলাইছে আৰু নহয় জানো আৰু এয়াহে নাম প্ৰকৃত নাম আৰু ইয়াতে খুৱাইছিলে খিচিৰি আৰু খিচিৰি নোখোৱাকৈনো কেনেকৈ যাওঁ নহয় জানো এয়া আমি পুৰা খিচিৰি খাই বৈ ল'লোঁ এয়া খিচিৰি খাই ঘৰলৈ আহিলোঁ খিচিৰি খাই আহিলে কি হ'ব আমাৰ ল'ৰাই আকৌ খিচিৰি খাই বেয়া পায় সেইকাৰণে আহি আকৌ এতিয়া ঘৰত ভাত বনাব লাগিব আজি ভিডিঅ'টো তেন্তে হ'লে ইমানতে সামৰিছোঁ নতুন এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পাম বাই বাই